হাই বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চ্যানেল লেটস নো বা জানোৱা হওক। বন্ধুসকল, ভিডিওটো আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলত নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। তেনেহ'লে বলক এতিয়া ভিডিওটো আৰম্ভ কৰোঁ। আজি আমাৰ টপিক হ'ল হোৱাই উই হেভ টু লাৰ্ণ ইংলিছ, বা আমি কিয় ইংৰাজী শিকিব লাগে। চাওক, আমি কিয় ইংৰাজী শিকিব লাগে ইয়াৰ বহুতো কাৰণ আছে। তাৰে আটাইতকৈ ইম্পৰ্টেণ্ট কাৰণবিলাকৰ বিষয়ে আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিম। নাম্বাৰ 1, ইংৰাজীটো হ'ল এটা গ্ল'বেল লেংগুৱেজ। গ্ল'বেল লেংগুৱেজ কি ইয়াৰ ওপৰত মোৰ এটা পৃথক ভিডিঅ' আছে। যদি আপুনি সেই ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা গৈ ভিডিঅ'টো চাই ল'ব পাৰে। ইংৰাজী ভাষাটো প্ৰায় সকলোবোৰ দেশতেই ব্যৱহাৰ কৰা হয় আৰু ই আটাইতকৈ বেছি পৰিমাণে ব্যৱহাৰ হৈ থকা এটা ভাষা। এই ভাষাটো ইমানেই বেছি পৰিমাণে ব্যৱহাৰ হয় যে প্ৰতি 5জন মানুহৰ ভিতৰৰ পৰা কমেও এজনে ইংৰাজীটো ভালকৈ নোৱাৰিলেও অলপ হ'লেও বুজি পাব। আৰু সেয়েহে ইংৰাজী ভাষাটো ইমান জনপ্ৰিয় ভাষা হোৱাৰ কাৰণে আমাৰ এই ভাষাটো শিকিব লাগে। দ্বিতীয় কাৰণটো আমি ক'ব পাৰোঁ যে এটা ভাল চাকৰি পাবৰ কাৰণে আমি ইংৰাজী ভাষাটো শিকিব লাগে। ভাল চাকৰি এটা পাবৰ কাৰণে আমাৰ ইংৰাজী ভাষা জানিব লাগে। ইয়াৰ কাৰণটো হ'ল, আমি সকলোৱে জানো যে ইংৰাজী ভাষাটো হ'ল আন্তৰ্জাতিক ভাষা, আৰু সেয়েহে আন্তৰ্জাতিক ক্ষেত্ৰত কিবা চাকৰি বা ব্যৱসায় বাণিজ্য কৰিবলৈ হ'লে ইংৰাজী ভাষা জনাটো অত্যন্ত প্ৰয়োজনীয়, আৰু সেয়েহে আমাৰ এই ইংৰাজী ভাষাটো শিকিব লাগে। আমি কিয় ইংৰাজী শিকিব লাগে ইয়াৰ আৰু এটা কাৰণ ক'বলৈ গ'লে আমি ক'ব লাগিব যে টু টুৰ আদাৰ কাণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড, মানে পৃথিৱীৰ অন্য দেশবিলাকত ভ্ৰমণ কৰিবলৈ যাবলৈ হ'লে আমাৰ এই ভাষা শিকিব লাগে। তাৰ কাৰণটো হ'ল যে পৃথিৱীৰ যিকোনো দেশতে অন্য ভাষাটো বুজক বা নুবুজক ইংৰাজী ভাষাটো বুজি পাব, আৰু সেয়েহে আমি ইংৰাজী ভাষা শিকিব লাগে। আমি ইংৰাজী ভাষা শিকিব লগাৰ আৰু এটা কাৰণ হ'ল টু ইউজ ইণ্টাৰনেট প্ৰপাৰলি, মানে আমি যদি ইণ্টাৰনেট সঠিকভাৱে বা ঠিক ঠাক হিচাপে ব্যৱহাৰ কৰিব বিচাৰোঁ, আমাৰ ইংৰাজী ভাষা জনাটো অত্যন্তই প্ৰয়োজনীয়। কাৰণ যিকোনো গুৰুত্বপূৰ্ণ তথ্য আমি ইংৰাজী ভাষাত ইণ্টাৰনেটৰ সহায়ত পাবলৈ সক্ষম, যিটো নেকি আমি অন্য ভাষাত নাপাবও পাৰোঁ। আমি কিয় ইংৰাজী শিকিব লাগে তাৰে 4টা কাৰণ এই ভিডিঅ'টোত কোৱা হৈছে। এই 4টাৰ ভিতৰত কোনটো কাৰণ আপোনাৰ বাবে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভাবে কমেণ্ট কৰি অৱশ্যই জনাব। এনেকুৱা ধৰণৰ আৰু ভিডিঅ' চাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।